নমস্কাৰ এক্সাম গাইড আছামৰ টিউচনলৈ আপোনালোকক স্বাগতম। আজি আমি আৰম্ভ কৰিম B.Ed এণ্ট্ৰেন্স এক্সাম 2023 গুৱাহাটী ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰখন। ইয়াতে টোটেল মাৰ্ক থাকিব 100 আৰু কুৱেশ্যন থাকিব 100 আৰু মাৰ্ক থাকিব চাগে 400 আৰু ইফালে টাইমটো ঘণ্টা থাকে। গতিকে এতিয়া আমি ষ্টাৰ্ট কৰোঁ B.Ed এণ্ট্ৰেন্স এক্সাম 2023। তোমালোকৰ যদি ধৰা কোনোবা B.Ed এণ্ট্ৰেন্স এক্সাম দিয়ে তেওঁলোকক এইবোৰ ভিডিঅ'বোৰ চাব দিবা, তেওঁলোকৰো হেল্প হ'ব। গতিকে আমি এতিয়া ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া? এনচাৰ জৱাহৰলাল নেহৰু। মাল্টিপল অপশ্যন থাকিব তোমালোকৰ, গতিকে তাৰে ভিতৰত 1 নম্বৰ উত্তৰ হ'ব জৱাহৰলাল নেহৰু। তাৰপিছত 2 নম্বৰ হ'ব কাবুলিয়াত introduced by Sher Shah Suri was an instrument of answer land settlement. 2 নম্বৰ উত্তৰ। তাৰে পিছত আছে 3 নম্বৰ, who was the first elected member of Constitution Assembly? Answer Dr. Rajendra Prasad. তাৰে পিছত 4 নম্বৰ কুৱেশ্যন আছে, when did Constitution Assembly enact and adopt the Constitution of India? গতিকে তোমালোকৰ এনচাৰ হ'ব 26 নৱেম্বৰ 1949। তাৰপিছত নেক্সট কুৱেশ্যন আছে, Nikayas related to this Buddhism literature. তাৰপিছত 6 নম্বৰ কুৱেশ্যন আছে, who wrote two treatise of government? তোমালোকৰ এনচাৰ হ'ব জন লক। তাৰপিছত 7 নম্বৰ কুৱেশ্যন আছে, who among the following was not the member of Constitution Assembly of India? তোমালোকৰ এনচাৰ আছে চন্দ্ৰশেখৰ আজাদ। তাৰে পিছত 8 নম্বৰ প্ৰশ্ন আছে, habeas corpus belongs to? এনচাৰ ফাণ্ডামেণ্টেল ৰাইট। তাৰপিছত 9 নম্বৰ কুৱেশ্যন আছে তোমালোকৰ, recently DRDO has successfully completed 6 flight tests of which missile system? তোমালোকৰ এনচাৰ হ'ব কুইক ৰিয়েকশ্যন সাৰ্ফেচ টু এয়াৰ মিছাইল। তাৰে পিছত 10 নম্বৰ কুৱেশ্যন হ'ব তোমালোকৰ, ৰাণী গাইডিনলিউ was the leader of which of the following movement? তোমালোকৰ এনচাৰ হ'ব এৰেকা মুভমেণ্ট। তাৰপিছত 11 নম্বৰ কুৱেশ্যন হ'ব, who was the leader of 1882 uprising of Kachcha Nagas? তোমালোকৰ এনচাৰ হ'ব চাম ফুডান। তাৰে পিছত 12 নম্বৰ কুৱেশ্যন, কুৰংগানায়ানী was the princess of which province? who became queen of Ahom kingdom? তোমালোকৰ এনচাৰ হ'ব মণিপুৰ। তাৰে পিছত 13 নম্বৰ প্ৰশ্ন আছে, what is the rank of India in Human Development Index 2023? তোমালোকৰ এনচাৰ হ'ব 132। তাৰে পিছত নেক্সট কুৱেশ্যন আছে, who wrote the book Burden of History, Assam and Partition Unresolved Issues? তোমালোকৰ এনচাৰ হ'ব উদয়ন মিশ্ৰা। তাৰে পিছত নেক্সট কুৱেশ্যন আছে, who was the founder of Assam সংৰক্ষিণী বাহিনী? তোমালোকৰ এনচাৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰে পিছত নেক্সট কুৱেশ্যন আছে, which of the following is not true about প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত স্কিম? তোমালোকৰ এনচাৰ হ'ব মেক্সিমাম 5 beneficiary of a family and below the age of 60 can take advantages of this scheme. তাৰপিছত 17 নম্বৰ কুৱেশ্যন আছে, in MS Excel which of the following starts with equal sign? তোমালোকৰ এনচাৰ হ'ব ফৰ্মুলা। তাৰপিছত নেক্সট আছে 18 নম্বৰ কুৱেশ্যন, which of the following statement is incorrect about MS PowerPoint presentation? তোমালোকৰ এনচাৰটো হ'ব, you can type text directly into a PowerPoint slide but typing in the text box is more convenient.
তাৰপিছত নেক্সট কুৱেশ্যন আছে 19 নম্বৰ which of the following is not listed in union list তোমালোকৰ এনসাৰ আছে relief of the disabled and unemployable তাৰপিছত নেক্সট 20 নম্বৰ প্ৰশ্ন আছে which of the following is not an effect of global warming তোমালোকৰ এনসাৰ আছে A rise in sea level B retreat of glacier C increase in UVB radiation D extreme weather condition তোমালোকৰ এনসাৰ হ'ব D extreme weather condition তাৰপিছত তোমালোকৰ 21 নম্বৰ কোৱেশ্চন আছে in NAP 2020 ABC stands for এনসাৰ তোমালোকৰ একাডেমিক বেংক অফ ক্ৰেডিট তাৰপিছত 22 নম্বৰ কোৱেশ্চনটো আছে তোমালোকৰ NAP 2020 focus towards answer holistic and multidisciplinary education তাৰপিছত নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ 23 মেইন অবজেক্টিভছ অফ RMSA তোমালোকৰ এনসাৰ হ'ব টু এনহেন্স এক্সেছ টু সেকেন্ডাৰী এডুকেশ্যন এণ্ড ইম্প্ৰুভ ইটছ কোৱালিটি তাৰপিছত নেক্সট আছে কুৱেশ্যন 24 হোৱাট ইজ দ্য নেম অফ এপেক্স বডি ফৰ ৰিচাৰ্চ ইন NAP 2020 তোমালোকৰ এনসাৰ আছে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া তাৰপিছত নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য নেম অফ এডুকেশ্যনেল লাৰ্ণিং প্লেটফৰ্ম তোমালোকৰ এনসাৰ আছে স্বয়ং প্ৰভা তাৰপিছত 26 নম্বৰ কুৱেশ্যন আছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইজ এ প্লেটফৰ্ম অফ এনসাৰ তোমালোকৰ এপ্লিকেশ্যন প্ৰচেছিং ভেৰিফিকেশ্যন এণ্ড ইনষ্ট্ৰাকশ্যন অফ গভৰ্ণমেণ্ট স্কলাৰশ্বিপ টু ষ্টুডেণ্টছ তাৰপিছত 27 নম্বৰ কুৱেশ্যন আছে which of the following scheme is related to education of disabled person তোমালোকৰ এনসাৰ হ'ব সমগ্ৰ শিক্ষা অভিযান তাৰপিছত নেক্সট কুৱেশ্যন আছে 28 according to NAP 2020 teacher will able to teach lessons in mother tongue up to grade তোমালোকৰ এনসাৰ হ'ব grade 5 বা grade 3 তাৰপিছত নেক্সট তোমালোকৰ কুৱেশ্যন আছে NAP 2020 aims to increase the gross enrollment ratio in higher education from 26.3% 2018 to 50% by which year তোমালোকৰ এনসাৰ হ'ব 2035 তাৰপিছত নেক্সট 30 নম্বৰ কুৱেশ্যন আছে which of the following statement is correct about national constitution of open schooling NOIS তোমালোকৰ বহুতকেইটা অপশ্যন থাকিব তাৰে ভিতৰত ইয়াতে এই তিনিটা পইণ্ট মই ওলাইছোঁ বিচাৰি গতিকে এই তিনিটাৰ ভিতৰত যিকোনো ধৰা এটা তোমালোকৰ পইণ্ট থাকিব পাৰে সেইটো তোমালোকে কাৰেক্ট দিব পাৰা গতিকে তোমালোকৰ এই তিনিটা কাৰেক্ট হয় গতিকে ইয়াৰে যিটো অপশ্যনত ধৰা চাৰিটা দিছে তাৰে ইয়াৰে এই তিনিটাৰ যিকোনো এটা সময় দিছে গতিকে তোমালোকে এই তিনিটা চাই যাবা গতিকে এই তিনিটাৰ ভিতৰত এটা আহিব পাৰে গতিকে ফাৰ্ষ্টটো আছে NIOS is an autonomous institution under the Ministry of Education Government of India তাৰপিছত নেক্সটটো আছে it provides education through open and distance learning ODL mode তাৰপিছত নেক্সট আছে NIOS offers academic professional and life enrichment courses গতিকে তোমালোকৰ মই B.Ed যোনটো এক্সাম আছে তোমালোকৰ তাৰ বাবে 30টা কিছুমান মানে ধৰা কুৱেশ্যন আনচাৰ কৰি দিছোঁ গতিকে তোমালোকে চাব পাৰিবা আৰু তাৰ ওপৰত তোমালোকৰ এইটো এক্সাম গাইড আছে এইটো চেনেলটো তোমালোকৰ ধৰা ক্লাছ 1ৰ পৰা 10লৈকে সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা ডেইলি মই ভিডিঅ'বোৰ আপলোড দি থাকোঁ তাৰোপৰি ক্লাছ 11 আৰু 12ৰ পাবা আৰ্টছৰ ষ্ট্ৰীমত আছামিজ এডুকেশ্যন ইকনমিক্স আৰু তোমালোকৰ ফিলচফি লজিক এণ্ড ফিলচফি পলিটিকেলৰ পাব পাৰা তাৰে পিছত ডিগ্ৰী তোমালোকৰ এডুকেশ্যন ইকনমিক্স আৰু এছামিজ আৰু লজিক এণ্ড ফিলচফিৰ পাব পাৰা তাৰে পিছত আৰু এইফালে মাষ্টাৰ ডিগ্ৰী এছামিজ এডুকেশ্যন ইকনমিক্স আৰু ফিলচফি এই চাৰিটা ছাবজেক্টত তোমালোকে মাষ্টাৰ ডিগ্ৰী পাব পাৰা গতিকে মই ডেইলি এটা ভিডিঅ' দি থাকোঁ কাৰণ ডেইলি 2-3টা ভিডিঅ' দিয়া পচিবল নহয় গতিকে মই প্ৰায় ডেইলি এটাকৈ ভিডিঅ' দি থাকোঁ গতিকে তোমালোকৰ প্ৰয়োজন অনুসৰি মই প্লে'লিষ্ট বনাই থৈ দিছোঁ তাৰ পৰা তোমালোকৰ যিবিলাক প্ৰয়োজন হয় সেইবিলাক ভিডিঅ'বোৰ তোমালোকে ডেইলি চাব পাৰিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে তোমালোকৰ এই ভিডিঅ'টো
বা চেনেলটো যাতে তোমালোকৰ পিছত বিচাৰিব লগা নহয় আৰু তোমালোকৰ ধৰা যোনে মেট্ৰিক এক্সাম দিব বা ক্লাছ 2-3 পঢ়ি আছে বা ধৰা কিছুমান চৰকাৰী পৰীক্ষাৰ এক্সাম দিব তেওঁলোকেও এইটো চেনেলটো শ্বেয়াৰ কৰি দিব পাৰা যাতে তেওঁলোকৰো হেল্প হয় গতিকে আজিলৈ ইয়াতে এৰিছোঁ গতিকে তোমালোকে এইবোৰ চাব পাৰা আজি যিকেইটা দিছোঁ ধন্যবাদ থাকিল